সাংবাদিক বন্ধুসকলক আজি আপোনালোকক মতাৰ প্ৰথম উদ্দেশ্যটো হ'ল কোকৰাঝাৰ জিলা কোচ ৰাজবংশী চেল BPF-ৰ আজি প্ৰথম এক্সিকিউটিভ আছিলে আৰু এই এক্সিকিউটিভত আমি চেণ্ট্ৰেল কমিটিয়ে অবজাৰ্ভাৰ হিচাপে আহিছোঁ। খুব ভাল পৰিৱেশ, আজি মিটিং সমাপ্ত হ'ল। তো গতিকে আপোনালোকক জনাব পাই সুখী হৈছোঁ যে অনাগত ইলেকশ্যনত আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি BPF দলক পূৰ্ণ সমৰ্থন আগবঢ়াম আৰু আমি কোচ ৰাজবংশী চেল হিচাপে BPF দলৰ হৈ যিখিনি আমি কাম কৰিব লাগে এইখিনি আমি সক্ৰিয়ভাৱে কাম কৰিছোঁ। তাৰ কাৰণ এটাই, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে বিগত দিনবোৰতো আমাক বহুত সহায় কৰিছে। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক উন্নয়নমূলক বহুত দিশা পৰামৰ্শ আগবঢ়াইছে। শৈক্ষিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱেও তেখেতে আমাক বহুত সহায় কৰিছে বিগত দিনবোৰত। গতিকে অনাগত দিনবোৰতো তেখেতে আমাক কৰিব বুলি আমি ভৰসাবাদী, তেখেতৰ ওপৰত আমি আশাবাদী। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ৰাজনীতিবিদ, যিজনে BTCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীসকলকো বিভিন্ন দিশত উপকাৰ কৰি আহে। আৰু আমি ইতিমধ্যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসকল মানুহ BTCত বসবাস কৰে তেওঁলোকক আমি এটাই অনুৰোধ জনাম যে আমাৰ যি বৰ্তমানৰ BTRৰ UPPL চৰকাৰ, UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ কোচ ৰাজবংশীসকলক আঁৰৰ চকুৰে চাই আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক ৰাজনৈতিকভাৱে যিটো আমাক পংগু কৰিছে, সেই পংগু কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। আপোনালোকক আমি স্পষ্টভাৱে আজি আমাৰ BTC-বাহী কোচ ৰাজবংশী ৰাইজক ক'ম যে যেতিয়াই কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কাৰণে এটা ভাল মেছেজ আহিছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াই সদায় বিৰোধিতা কৰিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়া এপছুৰ সভাপতি আছিলে, তেতিয়াও কোচ ৰাজবংশী জনগোষ্ঠীসকলৰ বিৰোধিতা কৰিছে। বৰ্তমান তেখেত BTRৰ চিফ, তেখেতে বৰ্তমানো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আক্ৰাসুৰ যি আন্দোলন, বহুত দীৰ্ঘদিনীয়া আন্দোলন, সেই আন্দোলনক মহিমূৰ কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ আন্দোলন পৰিত্যাগ কৰক। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ চেণ্টিমেণ্টত, আমাৰ আৱেগক আঘাত হানিছে। সেইকাৰণে আমি কোচ ৰাজবংশীসকলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি UPPL চৰকাৰ আছে, আমি চেলেঞ্জ দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক, আমি চেলেঞ্জ কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ ডেটত কোচ ৰাজবংশী জনগোষ্ঠীক লৈ কোনো মন্তব্য আগবঢ়াব নোৱাৰে। তাৰ এটাই কাৰণ, তেখেতৰ সৎ সাহস নাই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৎ সাহস অতিকৈ লাজ আৰু দুখৰ বিষয়। প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL চৰকাৰ, UPPL দলৰ এজন EM হৈছে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া। গতিকে আমি চবেই জানো ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহয়। কাৰণ আমি এটা বস্তু স্পষ্টভাৱে জানো, আমাক সৰুতে আমি স্কুল, কলেজ, ইউনিভাৰ্চিটিত পঢ়ি আহি আমি এটা বস্তু জানো, এজন মানুহ শত্ৰু হ'লেও যদি বয়সত ডাঙৰ হয় তেখেতক সন্মান দি কথা ক'ব লাগে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীক যিদৰে বক্তব্য প্ৰেৰণ কৰিছে, তাৰ কাৰণে UPPL চৰকাৰৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ লাজ পোৱা কথা। কাৰণ এজন BTRৰ EM, তেখেতৰ ব্যৱহাৰ ইমান দুখীয়া যে ছিনিয়ৰ, জুনিয়ৰ, সৰু ডাঙৰ গুৰু ব্যক্তিক তেওঁলোকে সন্মান কৰিব নোৱাৰে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF দলৰ সভাপতি, কিন্তু তেখেততো ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াতকৈ বয়সত ডাঙৰ। গতিকে এই ধৰণৰ মন্তব্য দিয়া BTRৰ EM এজনে এই BTRৰ ডেভেলপ কিবা কৰিব পাৰিব নেকি? যিজনৰ ব্যৱহাৰ দুখীয়া তেওঁলোকে BTRৰ উন্নতি কৰিব বুলি আপোনালোকে ভাবে নেকি? বা প্ৰমোদ বড়ো ডাঙৰীয়া এনে ধৰণৰ মন্তব্য দিব নোৱাৰা বা তুলুঙা মন্তব্য দিয়া আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হয় নে নহয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া? এনেকুৱা ধৰণৰ যদি EM লৈ BTR চলাব খোজে, তে BTR বাহিৰ বা BTC বাহিৰ অনাগত দিনত ভৱিষ্যত আমাৰ খুব বেয়া দিন আহি আছে। আপোনালোকে জানে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত 17 বছৰ, মই স্পষ্টভাৱে কৈছোঁ, 17 বছৰ আমি উচ্ছেদ অভিযান আমি শুনা পোৱা নাছিলোঁ। উচ্ছেদ অভিযান যিটো চেণ্টেন্স বা শব্দ আমি শুনা পোৱা নাছিলোঁ। কিন্তু বৰ্তমান BTRৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত যি উচ্ছেদ অভিযান চলাই আছে, আজি কেইদিন আগত মুছলমান ভাইসকলক টাৰ্গেট কৰিছে, কেইদিন পিছত কোচ ৰাজবংশীসকলক টাৰ্গেট কৰিব, গোৰ্খাসকলক টাৰ্গেট কৰিব।
কেইদিন পিছত আদিবাসী ভাইসকলক টাৰ্গেট কৰিব। এই যে টাৰ্গেট কৰি যি উচ্ছেদ অভিযান চলাই আছে, অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছে, এয়া কি BTRৰ শান্তি নেকি? প্ৰমোদ বড়ো ডাঙৰীয়াতো লেকচাৰ মাৰে, ডাঙৰ ডাঙৰ কথা কয় যে BTRত শান্তি প্ৰগতি চব হৈ আছে। একেবাৰে ভুৱা। BTCB ৰাইজক একেবাৰে ৰাম ঠগন দিছে। আৰু এটা কথা আপোনালোকক কওঁ, BTC চুক্তি হৈছিলে বিভিন্ন জাতি জনগোষ্ঠীক লৈ, সেইটো চবে জানে। BTC চুক্তিত কিন্তু চবৰে মানে অৱদান আছে বা চবকে লৈ BTC চুক্তি হৈছিলে, কিন্তু BTR চুক্তি কিন্তু বিভিন্ন জাতি জনগোষ্ঠীক লৈ BTR চুক্তিটো হোৱা নাই। তো BTR চুক্তিত BTCত থকা অবড়ো ৰাইজ তথা কোচ ৰাজবংশীসকল আমি আনছেটিছফাইড BTR চুক্তিত। তো BTR চুক্তিত একেবাৰে ফোপোলা। আৰু আমাৰ BTCবাসী ৰাইজক মই শেহতীয়াকৈ অনুৰোধ জনাম যে আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰলোভনত পৰি আপোনালোকে মিছাতে তেখেতৰ মিঠা মিঠা মাত শুনি ফেচবুক হোৱাটছআপৰ এজন সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰা নেতাৰ কথাত ভুল নাযাব। আপোনালোকে যদি প্ৰমাণ চাব খোজে প্ৰমোদ বড়ো ডাঙৰীয়াই কি ডেভেলপ কৰিছে, কি উন্নতি কৰিছে, আমি প্ৰমাণ আপোনালোকক দেখাব পাৰিম। প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান যিটো ৰাজনীতি চলাই আছে, সেই ৰাজনীতিত বিভিন্ন জাতি জনগোষ্ঠীক হেৰাছমেণ্ট দিয়াৰ কাৰণে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছিলে, কেইদিন আগত আমি ট্ৰাইবেল সংঘৰ যিজন প্ৰেচিডেণ্ট আছিলে ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ, তেওঁলোকে কৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াই বোলে কথা দিছে যে BTCত মানে অবড়ো অৰ্থাৎ অজনজাতীয় লোকসকলক উচ্ছেদ কৰিবই তেখেতে বোলে কথা দিছে। ভিডিঅ'টো মোৰ ওচৰত নাই, মই পালে আপোনালোকক জ্ঞাত কৰিম। আৰু বৰ্তমান যিটো উচ্ছেদ অভিযান চলি আছে, এয়া তেওঁলোকে অপপ্ৰচাৰ চলাই আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেছ কৰিছিল, সেয়া ভুল। প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান যিজন ডিপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু এজন কি নাম আছিলে, তেওঁলোকে সম্পূৰ্ণ এই কেছ কৰিছে। আৰু অবড়ো ৰাইজক তেওঁলোকে BTCবাহী হিচাপে থাকিব নিদিয়ে। এইটো ট্ৰাইবেল সংঘৰ যিজন প্ৰেচিডেণ্ট ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ, তেখেতে একদিনা স্পষ্টকৈ কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই বোলে কথা দিছে যে BTCত অজনজাতীয় লোকসকলে অধিক অংশ মাটি বেদখল কৰি আছে। আমি কথা দিলোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই কথা দিলোঁ, যদি আমি UPPL চৰকাৰত আহোঁ আমি এওঁলোকক উচ্ছেদ কৰিম বুলি কথা দিছে।